চাওঁতে চাওঁতেই আকৌ এটা বছৰ অতিক্ৰম হ'ল। আহি আহি বছৰটোৰ শেষ প্ৰান্তত থিয় হৈছোঁ। মাজত মাথো কেইটামান দিন পোৱা নোপোৱা বহু অনুভৱৰ সৈতে নিঃশব্দে গুচি গৈ আছে এইটো বছৰ। যদিও দি গ'ল কেইটামান সুখৰ মধুৰ স্মৃতি, আকৌ বিষাদৰ ঢৌৱে মনটো বহুবাৰ ভিজাই গ'ল। মোৰ ওচৰত নতুন বুলিবলৈ বিশেষ একো নাই, যদিও এই বছৰটোৱে মোক বহু কিবাই শিকাই থৈ গ'ল। কিছু প্ৰাপ্তিয়ে হাঁহিবলৈ শিকালে, আকৌ অপ্ৰাপ্তিয়ে চুপচাপ সহিব শিকালে। কিছু নোপোৱাই মোক শক্তিশালী কৰিলে, আৰু কিছু পোৱাই কৃতজ্ঞতা শিকালে। নতুন বছৰত হয়তো নতুন কোনোবা আহিব, নতুন অনুভৱে মনৰ বন্ধ দুৱাৰ টুকুৰাব, নতুনত্বৰ লগত বন্ধুত্ব হ'ব, আৰু পুৰণি আঘাতবোৰ লাহে লাহে সময়ৰ সৈতে নোহোৱা হৈ যাব। এই সৰু আশা, এই নিঃশব্দ বিশ্বাস লৈ মই এই বছৰটো বিদায় দিছোঁ। গুড বাই 2025।